Hello everyone, welcome to my channel. আজি আপোনালোকক মই উগ্ৰতৰা মন্দিৰৰ দৰ্শন কৰাম আৰু মন্দিৰটোৰ বিষয়ে কিছু জানিবলগীয়া কথা কম। এই মন্দিৰটো স্থিতিত আছে উজান বজাৰৰ জোৰপুখুৰী পাৰত, য'ত আছে গুৱাহাটীত। আৰু এটা মান্যতা আছে যে মন্দিৰত সোমোৱাৰ আগতে বাওঁফালে চাই কামেশ্বৰ অৰ্থাৎ শিৱ ভগৱানক এটা সেৱা জনাব লাগে। মন্দিৰৰ বাহিৰতে আপোনালোকে চাকি, ধূপ, ফুল সকলোখিনি কিনিব পাৰিব। ইয়াতে বহুখিনি দোকান আছে আৰু উগ্ৰতৰা মাৰ কাৰণে ৰঙা মালা ল'বলৈ নাপাহৰিব। উগ্ৰতৰা মন্দিৰ এটি শক্তিপীঠ হয়। মান্যতা অনুসৰি সতী শিৱৰ অৰ্ধাংগিনীৰ নাভি অংশটো ইয়াতে পৰিছিল। ইয়াতে একচুৱেলি পানী আছে যাক পূজা কৰা হয়, মূৰ্তিও আছে, বাট মেইন যাক পূজা কৰা হয় সেইখিনি হ'ল পানী। এই মন্দিৰটো আহোম ৰজা শিৱসিংহই 1725 AD বনাইছিল। পিছত ভূমিকম্প আহোঁতে মন্দিৰৰ উপৰি অংশ ভাঙি গৈছিল, কিন্তু তাৰে লোকেল মানুহখিনিয়ে আকৌ মন্দিৰটো ভালদৰে সাজি তুলিছিল। এই মন্দিৰটো বহুত জাগ্ৰত হয় আৰু কোৱা হয় যে ইয়াতে আপুনি মনেৰে যি বিচাৰে তাকে পূৰা হয়। 2019 চনত ইয়াৰে যোনটো মূৰ্তি আছিলে অষ্ট ধাতুৰে গঢ়িত, সেই মূৰ্তিটো চুৰ হৈ গৈছিলে। তাৰ পিছত মন্দিৰৰ কৰ্তৃপক্ষই ভাবিলে যে একেধৰণৰ আৰু এটা মূৰ্তি গঢ়া যাওক, যিহেতু মূৰ্তি থোৱা জেগাখিনি খালী হৈ আছিলে, আৰু তাতে স্থাপিত কৰাৰ নিৰ্ণয় ল'লে। কিন্তু আচৰিতভাৱে 6 মাহ পিছত সেই পুৰণা মূৰ্তিটো আকৌ পুলিচে বিচাৰি পালে। এতিয়া আপোনালোকে যদি মন্দিৰত যায় আপোনালোকে দেখিব যে পুৰণা আৰু নতুন দুয়োটা মূৰ্তি তাতে স্থাপিত কৰা হৈছে। মন্দিৰৰ চৌহদতে শিৱ মন্দিৰো আছে। যেতিয়া আপুনি মাৰ দৰ্শন কৰিব তাৰপিছত শিৱ মন্দিৰতো গৈ দৰ্শন কৰি আহিব। যিহেতু বৃহস্পতিবাৰ উগ্ৰতৰা মাৰ দিন হয়, সেইকাৰণে বৃহস্পতিবাৰ আৰু সোমবাৰে ইয়াতে বহুত ভিৰ হয়। দুৰ্গা পূজা সময়ত ইয়াতে বহুত ডাঙৰকৈ বলি বিধানেৰে পূজা কৰা হয় আৰু ভক্তগণ বহু দূৰ দূৰণিৰ পৰা ইয়াতে সেৱা জনাব আহে মাক। কালিকা পুৰাণত ধিক্কাৰা ভাচিনীৰ উল্লেখ আছে। ধিক্কাৰা ভাচিনীৰ দুটা ফৰ্ম আছে। এগৰাকী হ'ল তীক্ষ্ণা কান্থা আৰু ললিতা কান্থা। ললিতা কান্থা এট্ৰেক্টিভ হয় আৰু তীক্ষ্ণা কান্থা ক'লা বৰণৰ হয় আৰু পেটটো ওলোৱা হয়, আৰু এওঁকে আমি উগ্ৰতৰা মা বুলি জানো। আৰু কোৱা হয় যে যদি আপোনাৰ বৃহস্পতি গ্ৰহৰ কিবা দুখদাই লাগি আছে, তেনেহ'লে ইয়াতে বৃহস্পতিবাৰে আহি যদি প্ৰত্যেক সপ্তাহতে আপুনি মাৰ দৰ্শন কৰে, তেনেহ'লে আপোনাৰ বৃহস্পতিৰ বহুখিনি দুখ কাটা যায়। এনেকৈ এদিন আমি গৈ মাৰ দৰ্শন কৰি আহিলোঁ আৰু আশীৰ্বাদ ল'লোঁ। আপোনালোকো আহিব এয়া উজান বজাৰত উগ্ৰতৰা মন্দিৰত আৰু মাৰ আশীৰ্বাদ ল'ব। আৰু ভিডিঅ'টো যদি ভাল লাগিছে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব।